বন্ধু বান্ধৱীসকল, দিল্লীত এখন ফেমাছ ফ্ৰুটৰ ফল ফলহাৰ এখন মাৰ্কেট আছে, উত্তম নগৰ বুলি কয়। আৰু এই মাৰ্কেটখন সস্তা ফলৰ মাৰ্কেট বুলি ক'লেও মিছা নহয়। আৰু আজি এটা আনাৰস কিনিব গ'লোঁ আৰু চাওকচোন, আনাৰসটো দাদাজনে ইমান ধুনীয়াকৈ কাটি দিছে আৰু ডিজাইনবিলাক চাওকচোন। মই বোলো ভিডিঅ'টোকে ধৰি ৰাখোঁ, বোলো কেতিয়াবা যদি ঘৰত কাটিব লগা হয় এই ভিডিঅ'টো চাই বোলো মই কাটিব পাৰিম। পিছে আপোনালোকেও এবাৰ এনেকৈ কাটি চাবচোন, আনাৰসটো খুবেই ডিজাইনত হৈ যায়। এয়া মই ঘৰ লৈ আহিলোঁ আৰু বোলো কাটি খাম। এয়া চাওকচোন, যেতিয়া কাটিছোঁ একদম ধুনীয়াকৈ গোল গোল ষ্টাৰৰ নিচিনা হৈ গৈছে। আৰু এনেকৈ কাটি পেলাই এবাৰ আপোনালোকে খাবচোন, দেখিবলৈও ধুনীয়া আৰু কাৰোবাক এনেকৈ প্লেটত সজাই দিবলৈও ধুনীয়া লাগে, নহয় জানো? একেবাৰে তৰা, আনাৰসৰ তৰা বুলি ক'লেও ভুল নহয়। পিছে এই আনাৰসটোক আপোনালোকে কি নাম দিব বাৰু, কমেণ্টত জনাবলৈ নাপাহৰিব।